নমস্কাৰ, মই কুমুদ দাস আৰু আপোনাক আজি কিছু কথা ইউটিউবত ক'ব খুজিছোঁ এই কাৰণে যে সকলো কথা টিভিত কোৱা নহয়, সময় নাথাকে বা সুযোগ সুবিধা তেনে সীমিত। মই ক'ব খুজিছোঁ এই কথাটো যে আপোনাৰ জীৱনকালত আপুনি যিবোৰ কথা সলনি কৰিব নোৱাৰে সেইবোৰ কথাক লৈ কিয় ব্যস্ত হৈ থাকে। এনেকুৱা ধৰণৰ কিছু সময় আহিব যিটো সময়ত আপুনি ভাবে যে আপোনাৰ উচ্চতা আৰু অলপ বেছি হোৱাটো ভাল আছিল, কিন্তু সেইটো আপুনি সলনি কৰিব কোনো পধ্যেই নোৱাৰে। আপোনাৰ দৈহিক উচ্চতা এটা বয়স যদি পাৰ হৈ গ'ল তেনেহ'লে বঢ়োৱাৰ বা কমোৱাৰ কোনো উপায় নাই। আপুনি সলনি কৰিব নোৱাৰে আনে আপোনাৰ বিষয়ে কি ভাবিছে, আনে আপোনাৰ বিষয়ে কি চিন্তা কৰিছে। সেই কথা আপুনি হাজাৰটা চেষ্টা কৰক, হাজাৰটা আপুনি কথা কওক, কিন্তু সেই চিন্তা বেলেগে আপোনাৰ বিষয়ে কি ভাবিছে সেয়া আপুনি কোনো পধ্যেই সলনি কৰিব নোৱাৰে। আপুনি সলনি কৰিব নোৱাৰে পৃথিৱীখন কিভাৱে গতি কৰি আছে, সেই গতিত আপুনি চলিব লাগিব। পৃথিৱীখন যিভাৱে আছে সেইভাৱে আগবাঢ়িব। দিনৰ পিছত ৰাতি আহিব, ৰাতিৰ পিছত দিন আহিব, সেয়া আপুনি সলনি কৰিব নোৱাৰে। আপুনি সলনি কৰিব নোৱাৰে আপোনাৰ গাৰ ৰংটো, আপুনি সলনি কৰিব নোৱাৰে আপোনাৰ নাকটো ভোটা যদি তাক আপুনি দীঘলীয়া কৰিব নোৱাৰে। প্লাষ্টিক চাৰ্জাৰীৰ কথা বেলেগ, কিন্তু সকলোৱে সেই সুবিধা, সেই আৰ্থিক সচ্ছলতা নাপায়। কিন্তু আপুনি কিবোৰ কথা সলনি কৰিব পাৰিব? আপুনি সলনি কৰিব পাৰিব নিজক। আপুনি নিজক উপযুক্তভাৱে উপস্থাপন কৰিব পাৰিছেনে নাই সেই কথাটো আপুনি যদি ভাবে যে মই মোক সলনি কৰিম, মোৰ চিন্তাধাৰা সলনি কৰিম, তেনেহ'লে সেই কথাটো আপোনাৰ পক্ষে সম্ভৱ। আমি এনে কিছুমান কথাত ব্যস্ত থাকোঁ যিবোৰ আমি জীৱনকালত সলনি কৰিব নোৱাৰোঁ। আমি এনে কেতবোৰ কথালৈ চিন্তিত হৈ থাকোঁ যিবোৰ কথাই আমাক চেপি খুন্দি ৰাখে। আপুনি কাপোৰযোৰ সলাব পাৰে, সেয়া সলাই পেলাওক। আপুনি পিন্ধাৰ ষ্টাইল সলাব পাৰে, আপুনি সলাই পেলাওক। কিন্তু আপোনাৰ চিন্তাধাৰা, বেলেগে আপোনাৰ বিষয়ে কি ভাবিছে সেই কথাটো কোনোপধ্যেই সলনি কৰাটো সম্ভৱ নহয়। আপুনি সলনি কৰিব নোৱাৰে সময়। 2 মিনিট ধৰি যদি আপুনি এই ভিডিঅ'টো চালে তেনেহ'লে 2 মিনিট পাৰ হৈ গ'ল আপোনাৰ জীৱনৰ। পাৰ হৈ যোৱা সময়ত কৰা কাম আপুনি সলনি কৰিব নোৱাৰে। কিন্তু আগন্তুক দিনবোৰ, আপুনি যিবোৰ দিন জীয়াব সেই দিনবোৰত আপুনি কি কৰিব, নিজৰ মতে কৰিবনে নাই, সেই কথা আপুনি সলনি কৰাৰ সুযোগ সুবিধা এইখন পৃথিৱীত আছে। গতিকে প্ৰস্তুত হওক, নিজক কিদৰে প্ৰস্তুতি কৰিব, নিজক কিদৰে প্ৰস্তুত কৰিব সেই কথাটো আপুনি আগতে নিশ্চয়তা বা নিশ্চিত কৰি লওক। গতিকে প্ৰস্তুত হওক, নিজক কিদৰে প্ৰস্তুতি কৰিব, নিজক কিদৰে প্ৰস্তুত কৰিব সেই কথাটো আপুনি আগতে নিশ্চয়তা বা নিশ্চিত কৰি লওক। তাৰপিছত আপোনাৰ জীৱনটো কিভাৱে গতি কৰে সেই কথাটোৱে আপুনি নিৰ্ণয় কৰিব পাৰিব। আজিৰ তাৰিখত এনে বহু লোক আছে যিয়ে এনেবোৰ সময়লৈ চিন্তিত হৈ সময়বোৰ পাৰ কৰি পেলায়, অযথা জটিলতালৈ যায়। তেনে জটিলতা বাদ দিয়ক, আপুনি নিজক সলনি কৰক আৰু নিজক সলনি কৰাটোৱেই জীৱনত আটাইতকৈ ডাঙৰ আৰু টান কাম। ধৰা হওক আপুনি পুৱা উঠিব নোৱাৰে, আপুনি পুৱা শুই যিটো টাইমত উঠে সেইটো টাইম আপুনি সলনি কৰিব পাৰে। এইবোৰ মাত্ৰ অজুহাত। গতিকে একোটা অজুহাত লৈ আপুনি জীৱনটোত কষ্ট পাই থকাৰ, বিফল হৈ থকাৰ কোনো যুক্তি নাই। সফল যদি হ'ব খোজে তেনেহ'লে আপুনি প্ৰথমেই নিজক সলনি কৰক। আনৰ ওপৰত দোষ জাপি দি আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। আনৰ মূৰত টেক্কা মাৰি খাই, যিটো আমাৰ কথিত ভাষাত কোৱা হয়, আপুনি ছাকচেছ বা সফলতা কোনো পধ্যেই পাব নোৱাৰে। আজি বেছি দীঘলীয়া নকৰোঁ, এই কথাখিনি মনলৈ আহিল, মোবাইলত ৰেকৰ্ড কৰিলোঁ, আপোনাৰ বাবে আপলোড কৰি দিলোঁ। ভাল লাগিলে আৰু কম, আৰু চাম, কিন্তু এয়া কেৱল মোৰ মনলৈ অহা কিছু কথা আপোনাৰ সন্মুখত তুলি ধৰিছোঁ। আপুনি যদি ভাল পাইছে আগলৈও চাব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, নকৰিলেও কোনো কথা নাই। কোনো ব্যৱসায়িক দৃষ্টিকোণ লৈ এই কথাখিনি মই কোৱা নাই। ময়ো নিজকে সলনি কৰিবলৈ অহৰহ চেষ্টা ৰাখোঁ, ভাল হৈ থাকিবলৈ চেষ্টা কৰোঁ, আৰু সেয়াই মোৰ মূল মন্ত্ৰ। আপোন ভালে জগত ভাল।